হাই বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া সময় হৈছে 12টা। এতিয়া দুপৰীয়াৰ ভাত বনাবলৈ হৈ গ'ল। ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিব পৰা নাছিলোঁ। ঘৰৰ কাম কাজ কৰোঁতে দেৰি হৈ গ'ল, সেইকাৰণে এতিয়া মই ভাত বনাব ওলাইছোঁ। আৰু আজি মই দুটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোকে ব্লগটো চাই থাকিব। এয়া মই চামগাহৰ ঠাৰি লৈছোঁ। আমাৰ ইপিনে চামগা বুলি কয়, আপোনাৰ পিনে কি কয় জনাবচোন। আৰু এই সৰু সৰু কৰি কাটি লৈছোঁ। তাৰপিছত মই এই ক'লা কচু কাটি লৈছোঁ। ক'লা কচু সৰু সৰু কৰি ইয়াতে মই লহৰা বহাই দিছোঁ। লহৰাটোত মই চামগাহৰ ঠাৰিবিলাক দিছোঁ। নহৰু জলকীয়া দি পেলাই মই দিছোঁ। ইয়াতে মই প্ৰয়োজন অনুসৰি নিমখ দিম। নিমখ দি পেলাই মই ইয়াতে অলপ লৰাই দিম। লৰাই দি মই ইয়াতে ঢাকনিখন মাৰি দিম। এয়া মই অকণমান লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে ঢাকনিখন মাৰি দিম। আমাৰ হৈ গ'ল। এইখিনি মই আৰু এবাৰ লৰাই লৈছোঁ। এতিয়া মই এখন প্লেটত নমাই ল'ম। নমাওঁতে পৰিয়ে গ'ল 2 টুকুৰামান। প্লেটখন সৰু হৈছে। ইয়াতে মই অলপমান তেল দি ল'ম, মিঠাতেল। তাৰপিছত ইয়াতে মই শুকান মাছ কেইটামান দিম, দি পেলাই লৰাই ল'ম। তাৰপিছত মই ইয়াতে চামগাহৰ ঠাৰিখিনি দি দিম। এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া মই এইখিনি গেছটো অফ কৰি দিম। এইখিনি মই ঠাণ্ডা পৰিব দিম। তাৰপিছত মিক্সিত পিচি ল'ম। এয়া মই পিচি লৈছোঁ। এইটোখিনি এই কচুৰ ঠাৰি মই বহাই দিছোঁ। ক'লা কচু আপোনালোকে চাব পাৰে। ইয়াতে মই নিমখ দি লৈছোঁ। ইয়াত মই ঢাকনিখন মাৰি দিম। অকণমান পিছত মজি গ'ল, নিমখ দিয়াৰ কাৰণে কমি গৈছে কচুবিলাক। ভালদৰে লৰাই লৈছোঁ। ঢাকনিখন মাৰি দিছোঁ। তাতে মই আদা নহৰুৰ পেষ্ট দিছোঁ, জিৰা জালুকৰ গুড়ি, অকণমান জলকীয়া গুড়ি, অকণমান হালধি গুড়ি, আৰু তাৰ লগত অকণমান মই মছলাও দিছোঁ, চিকেন মছলা। আপোনালোকে চিকেন মছলা চবতে দিব পাৰে। তাৰপিছত মই এইখিনি ভালদৰে লৰাই লৈছোঁ। এয়া অকণমান ঢাকনখন মাৰি দিওঁতে এনেকুৱা হৈছে। তাৰপিছত মই পানীখিনি শুহ গ'ল, চাব পাৰে। এইখিনি মই এখন প্লেটত নমাই লৈছোঁ। ইয়াতে মই তেল দিছোঁ। দি পেলাই তেলখিনি গৰম হওঁতে মই ইয়াতে শুকান মাছ দি লৈছোঁ কেইটামান। এইখিনি মই ভালদৰে ভাজি ল'ম। শুকান মাছকেইটা ভাজি লৈ পেলাই ইয়াতে মই কচুখিনি দি দিম। আপোনালোকে চাব পাৰে। কচুখিনি দি লৈছোঁ। এইখিনি মই ভালদৰে মিহলাই ল'ম। তাৰপিছত গেছটো ঢাকনিখন মাৰি দি গেছটো কমত দি থৈছোঁ। এয়া মই ঢাকনিখন গুচাই দিছোঁ। আপোনালোকে চাব পাৰে একদম তেল তেল হৈছে। আমাৰ কচু ভাজি হৈ গ'ল। এই আমাৰ দুপৰীয়াৰ সাজ। এয়া হৈছে কচু ভাজি, চামগাহৰ চাটনি, লগতে ব্ৰইলাৰৰ মাংস আছিলে, আৰু দালি আৰু নেমু। ভাত পানী খাই আজৰি হ'লোঁ। আৰু চামগাহৰ চাটনি, কচু ভাজি খাবলৈ বৰ সোৱাদ লগা আছিলে। আপোনালোকেও এনেকুৱাকৈ বনাই খাই চাব। আৰু কেনেকুৱা পায় কমেণ্টত জনাব নাপাহৰিব। আশা কৰোঁ মোৰ ব্লগটো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেলটোও বজাই ৰাখিব, যাতে মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ সেইবোৰ আপোনালোকে ন'টিফিকেশ্যন পায়। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।